প্ৰথমৰে পৰা কা বিৰোধ কৰি অহা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কা বলবৎ হোৱা পাছৰে পৰা ৰহস্যজনকভাৱে কা সন্দৰ্ভত সোধা প্ৰশ্নৰ পৰা আঁতৰি থাকিব বিচাৰিছে। বহুৰূপী জনপ্ৰিয় শিল্পীজনৰ শেহতীয়া আচৰণক লৈ কা বিৰোধ কৰা খিলঞ্জীয়া অসমীয়া এতিয়া সামাজিক মাধ্যমত বহুতে বহু কথা কৈছে। একাংশই আকৌ আৱেগিক জুবিনক মুখ বন্ধ ৰাখিবলৈ বিশেষ প্ৰভাৱশালী ব্যক্তিয়ে টোপ দিয়াৰ কথাও ক'বলৈ বাধ্য হৈছে। আৰম্ভ হৈছে কিবা ক'ব নেকি দাদা? কা আন্দোলন পুনৰ আৰম্ভ হৈছে দাদা, কিবা ক'ব নেকি? শ্ব' কৰি আহিছে এতিয়া কি কৰিছে? দাদা কিবা ক'ব নেকি? কা আন্দোলন পুনৰ আৰম্ভ হৈছে দাদা, কিবা ক'ব নেকি দাদা? প্ৰথমৰে পৰা কা বিৰোধ কৰি অহা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কা বলবৎ হোৱা পাছৰে পৰা ৰহস্যজনকভাৱে কা সন্দৰ্ভত সোধা প্ৰশ্নৰ পৰা আঁতৰি থাকিব বিচাৰিছে। বহুৰূপী জনপ্ৰিয় শিল্পীজনৰ শেহতীয়া আচৰণক লৈ কা বিৰোধ কৰা খিলঞ্জীয়া অসমীয়া এতিয়া সামাজিক মাধ্যমত বহুতে বহু কথা কৈছে। একাংশই আকৌ আৱেগিক জুবিনক মুখ বন্ধ ৰাখিবলৈ বিশেষ প্ৰভাৱশালী ব্যক্তিয়ে টোপ দিয়াৰ কথাও ক'বলৈ বাধ্য হৈছে। আৰম্ভ হৈছে দাদা, কিবা ক'ব নেকি দাদা? কা আন্দোলন পুনৰ আৰম্ভ হৈছে দাদা, কিবা ক'ব নেকি? শ্ব' কৰি আহিছে এতিয়া কি কৰিছে? দাদা কিবা ক'ব নেকি? কা আন্দোলন পুনৰ আৰম্ভ হৈছে